আৰু মই মানে চলাই আছিলোঁ ইনষ্টাগ্ৰাম মানে ৰাতিপুৱাই উঠি কিনি মানে ইনষ্টাগ্ৰামটো মানে পূৰা ভিডিঅ' মানে ৰিলচ চাই আছিলোঁ ইনষ্টাগ্ৰামৰ ৰিলচ আৰু ৰিলকেইটা চাই থাকোঁতে মানে কি পৰিলে জানে মানে সেই ভিডিঅ'টো চাওক মানে ক্লিপটো চাই লওকচোন কেনেকৈ এই ভিডিঅ'টো চাওকচোন কেনেকৈ লাগিছে ইহঁতৰ মানে কাম বন নাই আৰু ছ'চিয়েল মিডিয়াটো মানে গেলা কৰিব আহিছে মানে নাজানো কিয় তেনেকৈ কৈ আহিছে এই তহঁতৰ কি কাম বন নাই নেকি বে সঁচাকৈ কেনেকৈ লাগি যায় ন মোৰ একদম মানে যি জানো ধৰি কিনি মই আৰু নাচিছে কি আকৌ খুলি দে বোলে কি হ'ব ইহঁতৰ লগত মানে কোনো কথাই মানে কি হয় ইহঁতৰ ভিডিঅ' বেছি ভাইৰেল হৈ যায় মানে ইহঁতৰ ভিডিঅ'বিলাক ভাইৰেল হয় কাৰণ এনেকৈ যে ডেন্স মাৰিলে ভাইৰেল হ'বই না আৰু চাওক না ইফালে ওপৰত কি লিখি থৈছে ওপৰত চাওক আৰু ইহঁতৰ যদি কমেণ্টবিলাক চাওঁ ন কমেণ্টবিলাক চালে মানে পূৰা মানে গালি কিবা ধেৰ আৰু পূৰা মানে গালিয়ে পাব গোটেই কমেণ্টবিলাক চব 100টাৰ ভিতৰত একটাহে যদি ভাল কমেণ্ট পাৰে বাকী গোটেই সবাজন বেয়া কমেণ্টে পাব সঁচা কথা কৈছে এইবিলাক মানে চব বেয়া কমেণ্টে মানে এটা যদি ভাল কমেণ্ট কৰিলে হয় ন মই ভাবিলোঁ হয় দে এই সঁচাকৈ কিবা এটা ভাল কমেণ্ট কৰিছে আৰু নাচিছে কি কৰিছে কি ভিডিঅ'টো চাই কি শিকিছে মানে ইটো শিকা নাইতো গম পাইছোঁ ইটো শিকি আছে যদি মানে তহঁতৰ কাম নাই ন তোৰ দুজনী কথাই কৈছোঁ যদি তহঁতৰ কাম নাই ন যা সিফালে ভিডিঅ'টো চাই কেনে পালে ভিডিঅ' চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' লাগে যদি মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এনেকুৱা ভিডিঅ' মই আপলোড কৰিম নে নাই এটা কমেণ্ট কৰি জনাব তেতিয়াহে মই আগ্ৰহ পাই কিনে এনেকুৱা ভিডিঅ' বনাম আৰু যদি লাগে তেনেকুৱা ক'ব কমেণ্ট কৰিব এনেকুৱা ভিডিঅ' দিম নে নাই আৰু আজিলৈ বাই তাত আৰু এটা নেক্সট ভিডিঅ' লগ পোৱাৰ কাৰণে আজিলৈ বাই কাৰণ চৰ্দি হৈ আছিলে সেইটো কাৰণে ভিডিঅ' নবনাওঁ কিন্তু আপোনালোকৰ কাৰণেতো বনাবই লাগিব সেইটো কাৰণে আপোনালোকৰ কাৰণে বনাই দিলোঁ